আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি পুনৰ আপোনালোকৰ বাবে আমি লৈ আনিছোঁ অসমৰ বিভিন্ন ঠাই যথেষ্টখিনি জবৰ ভেকেঞ্চি। গতিকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাব, কাৰণ আজি আমাৰ এই ভিডিঅ'টোৰ পৰা আপোনালোক নিশ্চয় উপকৃত হ'ব। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকলৈ অনুৰোধ যাতে আমাৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰে আৰু নিজৰ বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰে, যাতে সকলোৱে এটা জব সময়মতে লাভ কৰিব পাৰে। আৰু ভিডিঅ'টোত উল্লেখিত কোনোবা এটা জবক লৈ যদি আপোনালোকৰ কিবা কনফিউজন থাকে তেন্তে কমেণ্ট বক্সত উল্লেখ কৰিব, আমি আপোনালোকৰ কনফিউজনসমূহ দূৰ কৰিম। গতিকে দেৰি নকৰি এতিয়া আজি আমাৰ নতুন ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে মাৰ্কেটিং এছিষ্টেণ্টৰ জব, আৰু সেয়া ওলাইছে এখন ৰেপুটেড অৰ্গেনাইজেশ্যনত, যাৰ বাবে ইলিজিবিলিটি আৰু ৰিকুৱাৰমেণ্টৰ যদি কথা কওঁ, কেণ্ডিডেটছ উইথ এক্সপিৰিয়েঞ্চ ইন ফাৰ্মাচী এণ্ড মেডিকেল ইকুইপমেণ্ট। যদি এইটো আপোনালোকৰ ইলিজিবিলিটি থাকে তেন্তে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। গুড কমিউনিকেশ্যন এণ্ড মাৰ্কেটিং স্কিল ৰিকুৱাৰ্ড, অৰ্থাৎ আপোনালোকৰ কমিউনিকেশ্যন স্কিলটো আৰু মাৰ্কেটিং স্কিলটো কিন্তু ভাল হ'ব লাগিব। আৰু এই পষ্টটোৰ বাবে মিনিমাম কোৱালিফিকেশ্যন কেৱল মাত্ৰ হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে নিজৰ বায়'ডাটাখন পঠিয়াই দিব info.sublimerealtors@gmail.com। পুনৰ কৈ দিছোঁ, info.sublimerealtors@gmail.com। আৰু এই পষ্টটোত আপোনালোকে খুব ধুনীয়া এটা এট্ৰেক্টিভ চেলেৰি লাভ কৰিব। গতিকে যিমান পাৰি সোনকালে আপোনালোকে এপ্লাই কৰি দিব। আমাৰ নেক্সটটো জব ওলাইছে মাৰ্কেটিং এক্সিকিউটিভৰ জব। মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। কোম্পানী বা ছাৰ্ভিচৰ যদি কথা কওঁ, তাৰ নামটো হৈছে টু লেট ছাৰ্ভিচ অফিচ। কোৱালিফিকেশ্যন কেৱল মাত্ৰ হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। জব লোকেশ্যনটো হৈছে গুৱাহাটী। আৰু এই পষ্টটোৰ বাবে আপোনালোকে হোৱাটছআপৰ জৰিয়তে নিজৰ বায়'ডাটাখন পঠিয়াই দিব 8011302475 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পষ্ট ওলাইছে টেলি ফেকাল্টি। কেৱল মাত্ৰ মেইল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। লোকেশ্যন হৈছে গুৱাহাটী। কোৱালিফিকেশ্যন কেৱল মাত্ৰ গ্ৰেজুৱেট বিচৰা হৈছে, আৰু লগতে টেলি টিচিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। চেলাৰী বেষ্ট ইন ইণ্ডাষ্ট্ৰি নৰ্মছত দিয়া হ'ব। ইণ্টাৰভিউ লোকেশ্যনটো হৈছে ভিণ্টেজ একাডেমি অফ IT এণ্ড মেনেজমেণ্ট ষ্টাডিজ, নয়নপুৰ, গুৱাহাটী 05। আৰু এই পষ্টটো এপ্লাই কৰিবৰ বাবে আপোনালোকে কণ্টেক্ট কৰিব লাগিব 7002507095 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পষ্ট ওলাইছে জব ভেকেঞ্চি ফৰ বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ, চমুকৈ BDM, ভিষ্টা এডুকেয়াৰত। গতিকে এই যি ভিষ্টা এডুকেয়াৰ কোম্পানীটো আছে, সেয়া এটা ৰেপুটেড এডুকেশ্যনেল ব্ৰেণ্ড হয় এণ্টায়াৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ বাবে, য'ত 15 years অফ এক্সিলেঞ্চি আছে বুলি, অৰ্থাৎ 15 বছৰৰ সেই ইনষ্টিটিউটটোৰ নাম আছে বুলি জনা যায়। ইলিজিবিলিটিৰ যদি কথা কওঁ, ভেকেঞ্চি অ'পেন টু অল বুলি তেওঁলোকে উল্লেখ কৰিছে, অৰ্থাৎ ৰিটায়াৰ্ড পাৰ্চনৰ পৰা আৰম্ভ কৰি ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব, যাৰ বাবে আপোনালোকে কণ্টেক্ট কৰিব লাগিব 7637001555 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পষ্ট ওলাইছে আৰ্মি পাব্লিক স্কুল, যোৰহাটত। টিচিং আৰু এডমিনিষ্ট্ৰেটিভ ষ্টাফৰ পষ্ট ওলাইছে। লোকেশ্যন হৈছে MES গেট, ৰৌৰিয়াহ, যোৰহাট। পিন নাম্বাৰটো হৈছে 785004। লোকেল চিলেকশ্যন বৰ্ড, অৰ্থাৎ এডহক ভেকেঞ্চিজ হয়, অৰ্থাৎ টোটেলি কণ্টেক্সুৱেল ভেকেঞ্চিজ দিয়া হ'ব। টিচিং পষ্টকেইটাৰ যদি কথা কওঁ, PGT পলিটিকেল ছায়েন্স আৰু হোম ছায়েন্সৰ পষ্ট খালী হৈছে। দেন TGT মেথামেটিক্স আৰু কম্পিউটাৰৰ পষ্ট খালী হৈছে। PRTৰ সকলো ছাবজেক্টৰ পষ্ট খালী হৈছে। বাল ভাটিকাৰ মাডাৰ টিচাৰ পষ্ট খালী হৈছে। আৰু এডমিনিষ্ট্ৰেটিভ পষ্টৰ যদি কথা কওঁ, ৰিচিপশ্যনিষ্ট, এডমিনিষ্ট্ৰেটিভ ছুপাৰভাইজাৰৰ পষ্ট খালী হৈছে। দেন আদাৰ পষ্টৰ যদি কথা কওঁ, কাউন্সেলৰ, স্পেচিয়েল এডুকেটৰৰ পষ্ট খালী হৈছে। এই পষ্টকেইটা এপ্লাই কৰিবৰ বাবে কিন্তু আপোনালোকে তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে www.apszurhat.org, এইটো ৱেবছাইট আপোনালোকে ভিজিট কৰিব লাগিব। আৰু তাৰপিছত তেওঁলোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছে সেইখন ফিল আপ কৰিব লাগিব। লগতে 250 rupeesৰ এখন ডিমাণ্ড ড্ৰাফ্টো আপোনালোকে গাঁঠি দিব লাগিব।
সেই সকলোবিলাক হোৱাৰ পিছত আপোনালোকে সকলো ডিটেইলছ পঠিয়াব লাগিব প্ৰিন্সিপাল আৰ্মি পাব্লিক স্কুল যোৰহাট MES গেট ৰৌৰিয়া পোষ্ট অফিচ চলিহা যোৰহাট 785004 আৰু এই পোষ্টকেইটা এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 7 জুলাই 2026 দুপৰীয়া 2 বজালৈকে কোৱালিফিকেশ্যন তথা চেলাৰী ষ্ট্ৰাকচাৰৰ কথা আপোনালোকে তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে ইতিমধ্যে মই ক'লোৱে সেইটো আপোনালোকে ভিজিট কৰিলেহে গম পাব আৰু ইণ্টাৰভিউ দিনাখন কিন্তু আপোনালোকক কোনো ধৰণৰ দিয়ে তেওঁলোকে প্ৰভাইড নকৰে আৰু কেৱল মাত্ৰ শ্বৰ্ট লিষ্টেড কেণ্ডিডেটকহে তেওঁলোকে ইণ্টাৰভিউৰ বাবে মাতিব আমাৰ নেক্সট পোষ্ট ওলাইছে পুনৰ গুৱাহাটীত এডুকেশ্যনেল ইনষ্টিটিউটৰ ভেকেঞ্চি হয় ৰিকুৱাৰ্ড কেণ্ডিডেটৰ যদি কথা কওঁ এক্সপিৰিয়েঞ্চ ৰিচিপশ্যনিষ্ট টেলিকলাৰৰ পোষ্ট খালী হৈছে লগতে গিটাৰ টিচাৰ ভায়লিন টিচাৰৰ পোষ্ট খালী হৈছে এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকে কণ্টেক্ট কৰিব লাগিব 9365314147 এই নাম্বাৰটোত আমাৰ নেক্সট পোষ্ট ওলাইছে ফিল্ড ইঞ্জিনিয়াৰ টেকনিচিয়ানৰ পোষ্ট যাৰ বাবে ডিপ্ল'মা স্পেচিয়েলি ইন মেকানিকেল বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত থাকিব লাগিব বা ITI ফিটাৰ বা মেকানিকত থাকিব লাগিব এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকৰ CVখন পঠিয়াই দিব director.aigllp@gmail.com আৰু আপোনালোকে যদি ইমেইলত পঠাবলৈ অসুবিধা পায় তেন্তে হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিব 8099797820 এই নাম্বাৰটোত আমাৰ নেক্সট পোষ্ট ওলাইছে FMCG ডিষ্ট্ৰিবিউটৰ গুৱাহাটীৰ এটা পোষ্টটোৰ নাম হৈছে সেলছমেন যাৰ বাবে কেৱল মাত্ৰ হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে লগতে সেলছ এক্সপিৰিয়েঞ্চ যদি কাৰোবাৰ থাকে এক্সপিৰিয়েঞ্চ থাকিলে প্ৰিফাৰেঞ্চ পাব চেলাৰী এট্ৰেক্টিভ চেলাৰী প্লাছ ইনচেন্টিভছ পাব এপ্লাই কৰিবৰ বাবে আপোনালোকৰ CV বা বায়োডাটাখন হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিব 9181763600 এই নাম্বাৰটোত এটা কথা মনত ৰাখিব কোনো ধৰণৰ ফোন কল কিন্তু আপোনালোকে নকৰিব কেৱল মাত্ৰ হোৱাটছআপৰ জৰিয়তে বায়োডাটাখন পঠিয়াই দিলেই হ'ব আমাৰ নেক্সট পোষ্ট পুনৰ ওলাইছে ফেকাল্টি এণ্ড টিচাৰ ৰিকুৱাৰ্ড এট বৰপেটা আছাম ৰিকুৱাৰ্ড ফেকাল্টি পোষ্টকেইটা ওলাইছে ছাবজেক্ট ৱাইজ যদি আমি চাওঁ কেমেষ্ট্ৰি ফিজিক্স আৰু মেথামেটিক্সৰ পোষ্ট এই পোষ্টকেইটাৰ বাবে আপোনালোক BTech MTech BSc বা MSc কৰা হ'ব লাগিব লগতে প্ৰাইমেৰী এণ্ড আপাৰ প্ৰাইমেৰী টিচাৰৰ পোষ্ট খালী হৈছে এই প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী টিচাৰৰ বাবে এনি গ্ৰেজুৱেট উইথ ফ্লুৱেঞ্চি ইন ইংলিছত থাকিব লাগিব জব লোকেশ্যন হৈছে বৰপেটা টাউন আছাম আৰু এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ বায়োডাটাখন পঠিয়াই দিব 9101578197 এই নাম্বাৰটোত আমাৰ নেক্সট পোষ্ট ওলাইছে কালেকশ্যন এক্সিকিউটিভ ফৰ বেংক কালেকশ্যন এণ্ড ৰিকভাৰী এজেঞ্চি চেলাৰী বেচিক 15,000 অৰ্থাৎ 15,000 লগতে ইনচেন্টিভছ আপোনালোকে পাব বেনিফিটছৰ যদি কথা কওঁ PF লগতে ESIC ফেচিলিটিও আপোনালোকক দিয়া হ'ব এই পোষ্টকেইটাৰ লোকেশ্যন হৈছে মংগলদৈ ঢকুৱাখানা খোৱাং ৰঙিয়া ঢেকিয়াল লক্ষীপুৰ যোৰহাট হোজাই গুৱাহাটী বোকাখাট মৰাণ জামুগুৰিহাট গহপুৰ আৰু বৰগাঁও এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকে কণ্টেক্ট কৰিব লাগিব 6000903608 বা 7005213873 বা 9181067555 এই তিনিটা নাম্বাৰৰ যিকোনো এটাত লগতে এটা কথা মনত ৰাখিব এনাৰ্জেটিক কেণ্ডিডেটেহে এই পোষ্টকেইটা এপ্লাই কৰিব আমাৰ নেক্সট পোষ্ট ওলাইছে ফৰ মাৰ্কেটিং এক্সিকিউটিভ যি মেডিকেল বা সাৰ্জিকেল প্ৰডাক্টছবিলাক আচলতে কি কৰিব লাগিব সেল কৰিব লাগিব লোকেশ্যন হৈছে গুৱাহাটী এলিজিবিলিটিৰ যদি কথা কওঁ গ্ৰেজুৱেট যদি কোনোবা হয় কেণ্ডিডেট তেন্তে প্ৰিফাৰেঞ্চ দিয়া হ'ব লগতে আপোনালোকৰ মাৰ্কেটিং এপ্টিটিউড লগতে কমিউনিকেশ্যন স্কিল কিন্তু ভাল হ'ব লাগিব ইণ্টাৰেষ্টেড কেণ্ডিডেটে নিজৰ ৰিজিউমখন পঠিয়াই দিব nishan.guwahati@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে লেবৰেটৰী টেকনিচিয়ান আৰু সেয়া ওলাইছে চিৰাং আছামত ইনষ্টিটিউটটোৰ নাম হৈছে চিৰাং ডায়েগনষ্টিক্স এণ্ড হেল্থ কেয়াৰ ইজ হায়াৰিং লেবৰেটৰী টেকনিচিয়ান এট ছাতিপুৰ চিৰাং আছাম এলিজিবিলিটি যদি কথা কওঁ DMLT বা BMLT কোৱালিফাইড কেণ্ডিডেট হ'ব লাগিব লগতে লেবৰেটৰী স্কিল যদি কাৰোবাৰ আছে প্ৰিফাৰেঞ্চ পাব চেলাৰী নেগচিয়েবল এপ্লাই কৰিবৰ বাবে ইণ্টাৰেষ্টেড কেণ্ডিডেটে নিজৰ বায়োডাটাখন পঠিয়াই দিব চিৰাং ডায়েগনষ্টিক্স হেল্থ কেয়াৰ@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে হাইস্কুল টিচাৰ ৰিকুৱাৰ্ড এট ধুবুৰী আছাম
বিদ্যালয়খনৰ নাম হৈছে বিদ্যা মন্দিৰ, লোকেশ্যন হৈছে গৌৰীপুৰ ধুবুৰী, য'ত টিচাৰৰ পোষ্ট খালী হৈছে। ভেকেঞ্চি ডিটেইলছৰ যদি কথা কওঁ, ছ'চিয়েল ষ্টাডিজৰ টিচাৰ পোষ্ট খালী হৈছে, যাৰ বাবে আৰ্টছ গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হ'লেই হ'ব। BEd বা MAত যদি ডিগ্ৰী থাকে তেতিয়াহে এপ্লাই কৰিব পাৰিব। দেন ইংলিছ টিচাৰৰ পোষ্ট খালী হৈছে, আৰ্টছ গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব। BEd বা MAত ডিগ্ৰী কিন্তু থাকিব লাগিব। ইলিজিবিলিটি আৰু প্ৰিফাৰেঞ্চৰ যদি কথা কওঁ, এক্সপিৰিয়েঞ্চ কেণ্ডিডেটে প্ৰিফাৰেঞ্চ লাভ কৰিব। লগতে আপোনালোক যদি ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ডৰ হয় তেতিয়াও প্ৰিফাৰেঞ্চ লাভ কৰিব। 5 বছৰ টিচিং এক্সপিৰিয়েঞ্চ এই পোষ্টকেইটাৰ বাবে যদি কাৰোবাৰ আছে তেন্তে প্ৰিফাৰেঞ্চ লাভ কৰিব, নাথাকিলেও একো নাই, সকলোৱে এপ্লাই কৰিব পাৰিব। কিন্তু যদি 5 বছৰ এক্সপিৰিয়েঞ্চ থাকে প্ৰিফাৰেঞ্চ কিন্তু সেই ব্যক্তিজনকহে দিয়া হ'ব। চেলাৰী 12,000ৰ পৰা 15,000 পাৰ মান্থত পাব। এপ্লাই কৰিবৰ বাবে ইণ্টাৰেষ্টেড কেণ্ডিডেটে নিজৰ বায়'ডাটাখন পঠিয়াই দিব zendacademy@gmail.com-ত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে মেনেজাৰ লাইচন এণ্ড কোঅৰ্ডিনেশ্যনৰ পোষ্ট আছাম আৰু নৰ্থ ইষ্ট এই লোকেশ্যনৰ বাবে। এটা ৰেপুটেড বিজনেছ গ্ৰুপে আচলতে এই পোষ্টকেইটাৰ বাবে ভেকেঞ্চিটো উলিয়াইছে। ইলিজিবিলিটি যদি কথা কওঁ, ৰিটায়াৰ্ড গভৰ্ণমেণ্ট বা চিভিল ছাৰ্ভিচ অফিচিয়েল যদি হয় প্ৰিফাৰেঞ্চ পাব। PSU এক্সিকিউটিভেও প্ৰিফাৰেঞ্চ পাব। বয়সৰ সীমা বিল' 65 ইয়াৰ্ছ হ'ব লাগিব। এট্ৰেক্টিভ চেলাৰী লগতে আদাৰ বেনিফিটছটো আপোনালোকে পাব। ইণ্টাৰেষ্টেড কেণ্ডিডেটে এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে নিজৰ CVখন উইথ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফৰ সৈতে পঠিয়াই দিব hrvacancy545@gmail.com-ত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ডেলিভাৰী বয় এণ্ড কম্পিউটাৰ অপাৰেটৰ পোষ্ট, আৰু সেয়া ওলাইছে গুৱাহাটী লোকেশ্যনত। PS গেছ এজেঞ্চি হাতীগাঁও এইটোৰ ইনষ্টিটিউটত, অৰ্থাৎ আপোনালোকে অৰ্গেনাইজেশ্যন বুলি ক'ব পাৰে, এইটো অৰ্গেনাইজেশ্যনত ওলাইছে। ডেলিভাৰী বয় 10টা পোষ্ট ওলাইছে। ৱৰ্কটো হ'ব গেছ ডেলিভাৰী, বেচিছ কমিশ্যন বেচিছত আপোনালোকক চেলাৰী দিয়া হ'ব। দেন কম্পিউটাৰ অপাৰেটৰ 2টা পোষ্ট। ইণ্টাৰেষ্টেড কেণ্ডিডেটে এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে কণ্টেক্ট কৰিব 9854057608 এই নাম্বাৰটোত। লোকেশ্যন হৈছে হাতীগাঁও, গুৱাহাটী, আছাম। আমাৰ নেক্সটটো পোষ্ট ওলাইছে টেণ্ডাৰ এছিষ্টেণ্টৰ পোষ্ট গুৱাহাটীত। মা মনসা প্ৰিণ্টাৰ্ছ জু ৰোড তিনিআলিত আচলতে এই পোষ্টকেইটা ওলাইছে টেণ্ডাৰ এছিষ্টেণ্টৰ পোষ্ট, যাৰ বাবে গুড নলেজ অফ GEM অৰ্থাৎ গভৰ্ণমেণ্ট মাৰ্কেট প্লেচৰ নলেজ থাকিব লাগিব। এক্সপিৰিয়েঞ্চ বা নলেজ যদি টেণ্ডাৰিঙত থাকে তেন্তে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। চেলাৰী এজ পাৰ কেণ্ডিডেটছ নলেজ এণ্ড এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি দিয়া হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটে এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে কণ্টেক্ট কৰিব পাৰে 8638791424 বা ডাইৰেক্টলি আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব পাৰে মা মনসা printers@gmail.com-ত। লোকেশ্যনটো পুনৰ কৈ দিছোঁ, জু ৰোড তিনিআলি, গুৱাহাটী। আমাৰ নেক্সটটো পোষ্ট ওলাইছে আৰ্কিটেক্ট এণ্ড চিভিল ড্ৰাফটিঙৰ পোষ্ট গুৱাহাটীত। আৰ্কিটেক্ট পোষ্টটোৰ বাবে আপোনালোক গ্ৰেজুৱেট আৰ্কিটেক্ট হ'ব লাগিব। লগতে 5 বছৰৰ পৰা 7 বছৰ আপোনালোকৰ ইনষ্টিটিউচনেল বা এলাইড প্ৰজেক্টত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। স্কিলৰ যদি কথা কওঁ, কনচেপ্ট এণ্ড ৱৰ্কিং ডিজাইন, লেটেষ্ট ছফ্টৱেৰ নলেজ, 3D ৱৰ্কৰ কিন্তু থাকিব লাগিব। এই স্কিলকেইটা মাষ্ট বি থাকিব লাগিব। দেন চিভিল ড্ৰাফটিঙৰ বাবে ITI বা ডিপ্ল'মা কোৱালিফিকেশ্যন থাকিলেই হ'ব। লগতে 3 বছৰ মিনিমাম ৰিলিভেণ্ট এক্সপিৰিয়েঞ্চ থাকিব লাগিব। স্কিলৰ যদি কথা কওঁ, অটোকেড, ষ্টিল ডিটেইলিং, GA ড্ৰয়িং, ফেব্ৰিকেশ্যন ড্ৰয়িং এণ্ড চফ্ট ড্ৰয়িঙৰ নলেজ থাকিব লাগিব। এট্ৰেক্টিভ চেলাৰী এজ পাৰ ইয়ৰ এক্সপিৰিয়েঞ্চৰ বেচিছত দিয়া হ'ব। কেৰিয়াৰ প্ৰস্পেক্টছ এভেইলেবল বুলি ইয়াত কোৱা হৈছে, অৰ্থাৎ কেৰিয়াৰ গ্ৰ'থটো আপোনালোকে ইয়াত পাব। এপ্লাই কৰিবৰ বাবে আপোনালোকৰ CVখন পঠিয়াই দিব hrguwahati@gmail.com-ত বা আপোনালোকে কিবা যদি কুৱেৰিজ থাকে কণ্টেক্ট কৰিব পাৰিব 7086017059 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে বেংকিং কাষ্টমাৰ ছাৰ্ভিচ ৰুলছৰ বাবে। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ, অৰ্থাৎ ভেকেঞ্চি এইকেইটা পোষ্টৰ বাবে ওলাইছে কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট, ব্ৰাঞ্চ ৰিলেশ্যনশ্বিপ অফিচাৰ, ৰিলেশ্যনশ্বিপ মেনেজাৰ আৰু টেলিকলাৰ। এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকে কণ্টেক্ট কৰিব 7637812208 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে SBI কেপ ছিকিউৰিটিজ লিমিটেডত হোম লোন চেলছ এক্সিকিউটিভৰ পোষ্ট। লোকেশ্যন হৈছে শ্বিলং, তুৰা, জাগিৰোড, ডিফু,
গুৱাহাটী মেট্ৰ', নামচাই, শদিয়া, দুলিয়াজান, ইটানগৰ, নাৰায়ণপুৰ, তেজপুৰ, লখিমপুৰ, বকোৱা আৰু বিলাচীপাৰা। ৰিকুৱাৰমেণ্টৰ যদি কথা কওঁ, প্ৰায়ৰ এক্সপিৰিয়েঞ্চ ইন হোম লোন চেলছৰ ক্ষেত্ৰত থাকিব লাগিব। ষ্ট্ৰং চ'ৰ্চিং কেপেবিলিটিছ এণ্ড মাৰ্কেট কানেকশ্যনৰ থাকিব লাগিব। কাষ্টমাৰ চেণ্ট্ৰিক আৰু টাৰ্গেট ড্ৰাইভেন হ'ব লাগিব। অফাৰৰ যদি কথা কওঁ, ফিক্স চেলাৰী এটা পাব, লগতে এট্ৰেক্টিভ মান্থলি ইনচেণ্টিভছ আপোনালোকক দিয়া হ'ব, লগতে ষ্ট্ৰং কেৰিয়াৰ গ্ৰ'থ অপৰচুনিটিছ আপোনালোকে লাভ কৰিব। এই পষ্টকেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকৰ চিভিখন পঠিয়াই দিব avinash.burman@sbicaps.ec.com। পুনৰ কৈ দিছোঁ, avinash.burman@sbicaps.ec.com। ভালদৰে চাই ল'ব ইমেইল এড্ৰেছটো, তাৰপিছতহে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে অমৃত চিমেণ্ট লিমিটেডত। পোষ্টটোৰ নাম হৈছে MIS অফিচাৰ, লোকেশ্যন গুৱাহাটী। এনি গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ, 2 বছৰৰ পৰা 4 বছৰ এক্সপিৰিয়েঞ্চ যদি লজিষ্টিক্স, ছাপ্লাই চেইন বা MISৰ থাকে, প্ৰিফাৰেঞ্চ লাভ কৰিব। কি স্কিলৰ যদি কথা কওঁ, MIS ৰিপৰ্টিং এণ্ড ডেছবৰ্ড মেনেজমেণ্ট, এডভান্স এক্সেল এণ্ড পাৱাৰ BI, ডাটা এনালাইচিছ এণ্ড বিজনেছ ইনচাইটছ, লজিষ্টিক কষ্ট এনালাইচিছ এণ্ড অপ্টিমাইজেশ্যন, ষ্ট্ৰং কোঅৰ্ডিনেশ্যন এণ্ড প্ৰব্লেম চলভিং স্কিল, এইকেইটা থাকিব লাগিব। এপ্লাই কৰিবৰ বাবে আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব recruitment4.ghai@amrit.co.in। আমাৰ নেক্সটটো পোষ্ট ওলাইছে সত্যা মাইক্ৰ' কেপিটেলত। পোষ্টটোৰ নাম হৈছে ফিল্ড এক্সিকিউটিভ, চমুকৈ EDO। লোকেশ্যন হৈছে বিশ্বনাথ চাৰিআলি, আছাম। ইলিজিবিলিটিৰ যদি কথা কওঁ, বয়স 20 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। কোৱালিফিকেশ্যন 12 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ, ফ্ৰেছাৰ্ছৰ পৰা আৰম্ভ কৰি 3 বছৰ এক্সপিৰিয়েঞ্চ থকা সকলোৱে এপ্লাই কৰিব পাৰিব। চেলাৰী 23,300ৰ পৰা 24,500 পাৰ মান্থ আপোনালোকে পাব, লগতে পাৰফৰ্মেঞ্চ বেছড আৰু ফিউল এলাউঞ্চেছ আপোনালোকক দিয়া হ'ব। বেনিফিটছৰ যদি কথা কওঁ, EPF, গ্ৰেচিউৰিটি, ফ্ৰী একমডেশ্যন, মেডিকেল ইঞ্চুৰেঞ্চ, এট্ৰেক্টিভ ইনচেণ্টিভছ আপোনালোকে পাব। আৰু মনত ৰাখিব যে আপোনালোকৰ হোম লোকেশ্যনৰ পৰা উইদিন 50 কিলোমিটাৰ ডিষ্টেঞ্চৰ ভিতৰতহে আপোনালোকে এই পষ্টকেইটা এপ্লাই কৰিব। মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ বাবে আপোনালোকৰ চিভিখন পঠিয়াই দিব piyush.naiding@satyamicrocapital.com। আমাৰ নেক্সটটো পোষ্ট ওলাইছে আৰু আজি ভিডিঅ'টোৰ একেবাৰে শেষৰটো পোষ্ট ওলাইছে ডাউন টাউন স্কুল অফ বিজনেছ, চমুকৈ DTSB। তাত কৰ্পৰেট ট্ৰেইনাৰ আৰু এক্সিকিউটিভ ৰোলছৰ বাবে পোষ্ট খালী হৈছে। অ'পেন পজিশ্যন বুলি যদি কওঁ, টোটেলি কৰ্পৰেট ট্ৰেইনাৰ আৰু এক্সিকিউটিভ ৰোলছ বুলি তেওঁলোকে লিখিছে। অ'পেন পজিশ্যন বুলি যদি কওঁ, ডাটা এনালাইটিক্স এক্সপাৰ্টছ, যাৰ বাবে এক্সেল, পাৱাৰ BI, এইকেইটা জানিব লাগিব। ডিজিটেল মাৰ্কেটিং স্পেচিয়েলিষ্ট, ভিডিঅ'গ্ৰাফী, কণ্টেণ্ট, ছ'চিয়েল মিডিয়া জানিব লাগিব। IT স্পেচিয়েলিষ্ট, ক্লাউড, চাইবাৰ ছিকিউৰিটি, ব্লকচেইন, এইকেইটা জানিব লাগিব। ফাইনেন্স এক্সপাৰ্ট, টেলি, GST, ফাইনেন্স একাউণ্টিং, এইকেইটাৰ নলেজ থাকিব লাগিব। বিজনেছ কমিউনিকেশ্যন এক্সপাৰ্ট, ছফ্ট স্কিল, প্ৰেজেণ্টেশ্যন, এইকেইটাৰ নলেজ থাকিব লাগিব। ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে এক্সেল, ডাটাবেছ আৰু ৰিপৰ্টিং আপোনালোকে জানিব লাগিব। পেছনেট প্ৰফেশ্যনেলছ হু লাভ টিচিং, টেকন'লজি এণ্ড মেকিং এন ইম্পেক্ট আৰ এনকাৰেজ টু এপ্লাই। এপ্লাই কৰাৰ প্ৰচেছটো একেবাৰে সহজ। আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব careers@adtu.in। গতিকে দেৰি নকৰিব, যিমান পাৰি সোনকালে এপ্লাই কৰি দিব। আৰু শেষত আমাৰ ভিউৱাৰ্ছ তথা আমাৰ চেনেল চোৱা ব্যক্তিসকললৈ অনুৰোধ, যদিহে আপোনালোকে প্ৰাইভেট তথা গভৰ্ণমেণ্ট ছেক্টৰৰ জব এপ্লাই কৰি আছে, লগতে বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট ছেক্টৰৰ জব যেনেকৈ ADRE 3.0ৰ বাবে যদি এপ্লাই কৰি আছে বা তাৰ বাবে প্ৰিপেৰেশ্যন যদি কৰি আছে, তেন্তে আমাৰ চেনেলত থকা বুককেইখন আপোনালোকে গাইডেন্স হিচাপে ল'ব পাৰে। খুব ধুনীয়া বুক হয়। আমাৰ যিটো অফিচিয়েল ৱেবছাইট আছে assamjob693.blogspot.com, সেইটো ভিজিট কৰিব। তাতে আমাৰ এই বুককেইখন আপোনালোকে পাব। খুব সস্তাত আমি সেই বুককেইখন আপোনালোকৰ বাবে লৈ আনিছোঁ, একেবাৰে কম পইচাত। সেইকেইখন বুক আপোনালোকে কিনি ল'ব। সেইকেইখন বুকে আপোনালোকক সেই এক্সামৰ বাবে যথেষ্টখিনি সহায় কৰিব। আৰু যদি বুককেইখনৰ বিষয়ে আপোনালোকৰ কিবা জানিবলগীয়া থাকে বা লিংকটো লাগে, তেন্তে আমাৰ কমেণ্ট বক্সত উল্লেখ কৰিব, আমি আপোনালোকক সেইটো প্ৰভাইড কৰিম। গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ। আমাৰ ইউটিউবৰ চেনেলটো চোৱাৰ লগতে অফিচিয়েল ৱেবছাইটটো আপোনালোকে চাই থাকিব। তাতো আমি বিভিন্ন ধৰণৰ জবৰ ভেকেঞ্চি উলিয়াওঁ। গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।